আহি কৈছো নতুন বছৰত আমাক মামাই দিছে এটা উপহাৰ আৰু সেইটো হ'ল MBI চেকিং। এই চেকিং মনত থাকিব যেতিয়ালৈকে আমাৰ মামা অসমৰ CM হৈ থাকিব। তো আপোনালোকে যদি এটা হেলমেট লৈ কেতিয়াবা আহে তেতিয়াহ'লে মামাৰ এই ছাৰপ্ৰাইজ পাবলৈ হাত থাকিব। এইখিনি আৰু পিছত আমাৰ গুৰু আছে, ভাই আছে। তো এতিয়া আমি চাওক ক'ত আছো। আংবাং ব্লক এইটো হৈ যাব। সকলোকে শুভেচ্ছা জানিছো। লগতে আপোনালোকে যদি বাহিৰত ওলায় তেনেহ'লে ডবল হেলমেট আৰু বাইকৰ পলিউশ্যন লৈকে কাগজ ৰেডি কৰি বাহিৰত ওলাওক, নহ'লে আমাৰ অসমৰ সন্মানীয় CM হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ ছাৰপ্ৰাইজৰ কাৰণে সাজু হৈ থাকক। এতিয়া আমি ব্ৰিজৰ ওপৰত লাহে লাহে এনজয়মেণ্টটো উপভোগ কৰি আছো নতুন বছৰত, কিন্তু ব্ৰিজৰ মাজত শূন্যবিহীন পৰিৱেশৰ দৃশ্য এয়া চাওক।